সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ আজিৰ ভিডিঅ'টো হ'ল স্বাধীনতা দিৱসৰ ভাষণ অসমীয়া ভাষাত। তেন্তে ব'লক আৰম্ভ কৰোঁ। সন্মানিত শিক্ষক শিক্ষিকা, আদৰণীয় অতিথি আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি আমি সকলোৱে মিলি আমাৰ ৰাষ্ট্ৰৰ গৌৰৱময় দিন স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। 1947 চনৰ 15 আগষ্টত ভাৰত দেশ ব্ৰিটিছৰ পৰা স্বাধীন হৈছিল। আমাৰ দেশক স্বাধীন কৰিবলৈ বহু মহান নেতা আৰু বিপ্লৱীয়ে ত্যাগ আৰু বলিদান আগবঢ়াইছিল। তেনে মহান ব্যক্তিত্ববোৰৰ ভিতৰত মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বোস, ভগত সিং আদি আছিল। স্বাধীনতা মানে মাথো শৃংখলমুক্ত নহয়, ই আমাৰ অধিকাৰ আৰু দায়িত্বৰ অনুভৱ। আমি স্বাধীনতা পোৱাৰ লগে লগে দেশৰ উন্নতি আৰু প্ৰগতিত আগবাঢ়ি যাব লাগিব। এই বিশেষ দিনত আমি সকলোৱে সিদ্ধান্ত লওঁ যে আমি ভাল নাগৰিক হ'ম, কঠোৰ পৰিশ্ৰম কৰিম আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিম। সমাপ্তি কৰোঁতে আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। জয় হিন্দ। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।